নমস্কাৰ বন্ধুসকল, মই জান বৰা। আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল JP Super Tips। বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ মুৰ্গী পোৱালিক ৰাণীক্ষেত ভেকচিন কেনেকৈ দিয়ে। বন্ধুসকল, ভিডিঅ'টি চাই যদি ভাল পায় এটি লাইক কৰিব আৰু চেনেললৈ যদি প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ব'লক আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে দৰৱটো এটা চিপছত লৈ কিনি ভৰাই ল'ব কুকুৰা অনুসৰি। বহুতে দৰৱটো পানীটো ব্যৱহাৰ কৰে, পানীৰ লগতো আপোনাক দিব পাৰে পানী খোৱা সময়ত। মই কিন্তু এটাক এনেকৈ দিছোঁ, আপোনালোকে চাই থাকক। দৰৱটো এনেকৈ ভৰাই ল'ব। তাৰপাছত আপোনালোকে বন্ধ কৰি তলত এইটো খুলি ল'ব আৰু এতিয়া পোৱালিবোৰ এটা এটাকৈ ধৰি কিনি এনেকৈ দি যাব। এতিয়া দেখাওক পোৱালিবোৰ কেনেকৈ ভেকচিনটো। ঠাণ্ডা পৰিছে আজি, পোৱালিবোৰ ভয় খাই লাইটৰ পৰা আঁতৰি গৈছে। এতিয়া মই এনেকৈ কেনেকৈ দিম আপোনাক চাই থাকিব। চকুত এনেকৈ এটোপাল লগাই দিব, ইফালৰ পৰা এটোপাল এনেকৈ আকৌ এনেকৈ লগাই দিব। তাৰপৰা এনেকৈ থৈ যাব এটা এটাকৈ এক্সট্ৰাকৈ। মই এতিয়া এনেকৈ ধৰি দিওঁ এটা এটাকৈ। দেখিছে এনেকৈ চকুত দি দিব। নহ'লে আপোনাৰ খোৱা পানীটো ব্যৱহাৰ কৰি দিব পাৰে। যোন পানী খাবলৈ দিয়া হয় পানীখিনিতো আপোনালোকে ব্যৱহাৰ কৰি দিব পাৰিব। এনেকৈ মই এনেকৈ দিছোঁ, আপোনালোকে কেনেকৈ দিয়ে জনাব। এতিয়া সকলোখিনি ভেকচিন কৰি লওঁ। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেললৈ যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।